নমস্কাৰ চন্দনা দাস বাইলু ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আজি কুইজ পাৰ্ট 4 আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ কুইজ পাৰ্ট 3 আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্ন আছিল যে বিলাহী প্ৰকৃততে ফল নে পাচলি ইয়াৰ উত্তৰটো হৈছে ফল এতিয়া কুইজৰ 1 নম্বৰ প্ৰশ্নটো হৈছে মহাকাশৰ পৰা স্পষ্টভাৱে দেখা মানুহে সজা পৃথিৱীৰ একমাত্ৰ বস্তুটো কি উত্তৰটো হৈছে চীনৰ প্ৰাচীৰ 2 নম্বৰ প্ৰশ্নটো হৈছে মহাকাশত ভ্ৰমণ কৰা প্ৰথম প্ৰাণীটো কি উত্তৰটো হৈছে লাইকা নামৰ এটা কুকুৰ 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীৰ্ঘতম পুখুৰীটোৰ নাম কি উত্তৰটো হৈছে অসমৰ শিৱসাগৰ পুখুৰী 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সঠিক সময় দিয়া ঘড়ীটো ক'ত আছে উত্তৰটো হৈছে গ্ৰীণউইচৰ মান মন্দিৰত 5 নম্বৰ প্ৰশ্নটো হৈছে সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু প্ৰামাণিক ৰূপে স্বীকৃত বিশ্বকোষখনৰ নাম কি উত্তৰটো হৈছে এনসাইক্লোপিডিয়া ব্ৰিটেনিকা 6 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল উত্তৰটো হৈছে শ্ৰীলংকাৰ শ্ৰীমাভু বন্দৰনায়ক 7 নম্বৰ প্ৰশ্নটো হৈছে বিহু নৃত্যত নাচনীসকলে ব্যৱহাৰ কৰা খোপাক কি বোলে উত্তৰটো হৈছে নেঘেৰী খোপা 8 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদৰ যে প্ৰাণ আছে এই কথা কোনে প্ৰমাণ কৰিছিল উত্তৰটো হৈছে জগদীশ চন্দ্ৰ বসুৱে 9 নম্বৰ প্ৰশ্নটো হৈছে মকৰা পতংগ নহয় কিয় উত্তৰটো হৈছে কাৰণ পতংগৰ 6খন ঠেং থাকে কিন্তু মকৰাৰ 8খন ঠেং থাকে অন্তিম প্ৰশ্নটো হৈছে জুবিন গাৰ্গৰ আচল নাম কি উত্তৰটো হৈছে জীৱন বৰঠাকুৰ এতিয়া আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলাগৰাকী কোন এই কুইজৰ প্ৰশ্নটোৰ উত্তৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আজিৰ কুইজৰ প্ৰশ্ন উত্তৰ ইমানেই যদি কুইজৰ প্ৰশ্ন উত্তৰকেইটা ভাল পালে তেতিয়াহ'লে লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ